তেখেতৰ বিষয়ে অনুষ্ঠানটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মথুৰাপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। তাৰ কাৰণে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোৱে আমাক আজি অষ্টম বাৰ্ষিকী এই অনুষ্ঠানটোত আজি অষ্টমবাৰৰ কাৰণে তেওঁলোকে উদযাপন কৰিছে। অনুষ্ঠান আৰু এই অনুষ্ঠানটি অকল এই অসমতে নহয়, সমগ্ৰ ভাৰতত আৰু বিশ্বত ইয়াৰ প্ৰতিষ্ঠিত। সংযোগ কৰিছিল এটা এটা শব্দৰ এটা গুৰুত্বপূৰ্ণ অৰ্থ বহন কৰে আৰু এই শব্দবিলাকে যেতিয়া গীতৰ লহৰ লয় তেতিয়া সকলো মানুহৰ হৃদয়ত স্পৰ্শ কৰিব পৰা এটা শক্তি আছিলে। জ্বলি উঠে চিতা জ্বলি উঠে দেখো ভমকতে জ্বলি উঠে জুই ফেৰি গতি জ্বলে মিঠুৰ গানৰ দে জ্বলি ফুৰে সময়ে চকুমে দে মিলাতে মিতালে মিঠুৰ গানৰ বীজবোৰ গজি উঠে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যু বাৰ্ষিকীত তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেওঁ দুটি গীত গাবলৈ চেষ্টাহে কৰিম, যদি ভুল হয় ক্ষমা কৰিব। পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো। মথুৰাপুৰৰ পৰা মৃগেন গগৈ প্ৰতিবেদন। হেল্ল' অসম লাইভ।